Welcome to my channel. আজি মই আহিলোঁ গোলাঘাট কাৰণ মোৰ ভাইটি স্বাকৰণ সেইটো কাৰণে আহিব লগা হ'ল মানে ইয়াত পতা নাই মানে মন্দিৰত পাতিছে কিন্তু আমি 4টা বজাত যিখিনি দয়ন দিলোঁ ভাইটিক মই ইয়াতে দি দিম আপোনালোকে লিংকটো চাবলৈ নাপাহৰিব আৰু লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই আপোনালোকক দেখাম মোৰ মাহঁতে কি কৰি আছে দেখুৱাই আছোঁ এয়া মোৰ ভাইটিয়ে মোবাইল চাই আছে আৰু এয়া মায়ে ফটো মাৰি আছে আইতা হাঁহি এটা দি দিয়ক চাহ বনাইছো এয়া আমাৰ পাপাই ফ্ৰাইড ৰাইচ বনাই আছে এয়া আমাৰ মামী আলু কাটি আছে ফ্ৰাইড ৰাইচৰ কাৰণে আমি এতিয়া মন্দিৰলৈ খাই পিনি ওলাই যাম আৰু মই কি কৰি আছোঁ মই ষ্টৰি বহি আছিলোঁ আৰু আমাৰ গুৰু মানে মামা মানে আমাৰ শুই আছে উঠাই নাই ভিডিঅ'টো শেষলৈকে চাই থাকিব মোৰ ভাইটিৰ স্বাগৰণৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব এতিয়া মই ভাইটি এয়া চোৱা ৰাতিপুৱা দয়ন দিলে এইবোৰ মোৰ ভাইটি আপোনালোকে চাই থাকক আমি গৈ আছো আমাৰ মা ৰেডি হ'ল মামী ৰেডি হ'ল মায়ে তলা মাৰিছে এতিয়া গাড়ীত উঠোঁগৈ দেখুৱাই আছো আপোনালোকক একদম সকলো গাড়ীত আহি আছো আমি বেক চাইডে মাহী ইপিনে মা ইপিনে মামা গৈ আছো পালোহি পুখুৰী পুখুৰী ভিউটো চব ইমান ধুনীয়া ভাল লাগিছেনে কমেণ্টত জনাব এয়া আমাৰ মামা এইপিনে আছে
দীঘলকৈ ট্ৰেইন এখন এয়া পুখুৰী বহুত দীঘল পুখুৰী এয়া বহুত ধুনীয়া ধুনীয়া ফুল এয়া আমি গৈ আছোঁ আমাৰ কেমেৰামেন দাদাই ফটো তুলি আছে পিনে এয়া পুখুৰী এয়া নামিছে মামা চাব আপোনালোকে কেনেকুৱা হৈছে পানী তুলিছে পানী তুলি আহি নদী পাই ভাইটি নিয়ম কৰিছে অকণমান দেৰি পিছত টকলা হৈ যাব ভাইটি এতিয়া মনৰ চুলি কাটিছে জেলেপি বনাইছে গৰু ঘিউ জেলেপি আমি পানী পুৰি খাইছো দিয়া